মানুহজন আহিলে যেতিয়া আৰু অলপ ফুৰি আহোঁ নে কি কয় বাৰু, কথাটো হয়নে নহয় ক'বচোন। ফুৰি আহোঁ মানে কিনো আৰু অলপ বজাৰ কৰোঁ বুলি সকলোৱে মিলিজুলি ওলালোঁ, একদম টমটম নে টুমটুম তাকে লৈ ধুনীয়াকৈ আমি এতিয়া ৰহালৈ বুলি আহি আছোঁ। আহি এইফালে ৰহা পাই গ'লোহি। পাই আকৌ ধুনীয়াকৈ এইফালে মাৰ্কেটখনত সোমালোঁ। সোমাই মানে চাই লৈছোঁ কি কি আছে কি কি নাই, পূৰা বাস্কেটটো উঠাই লৈছোঁ আৰু ধুনীয়াকৈ চাই ফুৰিছোঁ কি লওঁ কি নলওঁ। এনেই মানে একো আইডিয়া নাহে, যেতিয়া কিবা এটা বস্তু দেখোঁ তেতিয়া এইটো ল'ব লাগিছিল বুলি তেনেকুৱা আইডিয়া আহে। আৰু দেখিছেই ন, একদম পষ্ট দিয়াত লাগি গ'ল পূৰা। তাৰপাছতে আমিও ধুনীয়াকৈ এইফালে চশমা চালোঁ। চশমা পিন্ধিলে মোক বেয়া লাগে বুলি জানোৱে যেনিবা, তথাপিও উপায় নাই আৰু বাইকত উঠিলে লাগে যে যিহেতু, সেইটো কাৰণে লৈ ল'লোঁ। তাৰপাছতে ভিডিঅ' কৰা নহ'লে, একদম ঘৰে আহি পাই ঘৰত ভিডিঅ' কৰি দিছোঁ। এইফালে কি ল'লোঁ মানে সেয়া আৰু চানা বিস্কুট এনেকৈ কিবাকিবি, আৰু এই হাজমলাটো একদম মোৰ প্ৰিয় দেই, এইটো লাগিয়ে থাকে। তো ধুনীয়াকৈ ল'লোঁ। এইফালে চেণ্ডেল এযোৰ ল'লোঁ। লোৱাৰ পাছতে আৰু তেনেকৈ এটা কৈ থাকিলেনো কি হ'ব, দেখিছে ন ভিডিঅ'ত কি ল'লোঁ কি নাই। তাৰপাছতে আৰু মোৰ কাৰণেও আৰু ছোৱালীজনীৰ কাৰণে এয়া ফুট, এনেকৈ ধুনীয়াকৈ চেম্পু, এইবিলাক কিবাকিবি ল'লোঁ। লোৱাৰ পাছতে আকৌ তাইলৈ দুযোৰমান কাপোৰ লওঁ বুলি ধুনীয়াকৈ এয়া কাপোৰ লৈ আহিলোঁ। টি চাৰ্ট ল'লোঁ। তাৰপাছতে লগতে আকৌ সৰু সুৰা মানে এনেকৈ চিম্পল ফ্ৰক আৰু স্পৰ্টিং ধুনীয়াকৈ দুটামান লৈ ল'লোঁ। তাইনো কি আৰু পিন্ধাৰ লগে লগে একদম চেক লগালে শেষেই হৈ যায়, সেইটো কাৰণে লাগতিয়াল হৈয়ে থাকে। তাৰপাছতে ধুনীয়াকৈ ভিডিঅ'টো আজি ইমানেই আছিল। কেনেকুৱা পালে জনাব, আৰু আজিলৈ আহিছোঁ, বাই।